সাইবাৰ অপৰাধীৰ বিৰুদ্ধে ঠিঙাৰক্ষীৰ তীব্ৰ অভিযান। ঠিঙাৰক্ষীৰ জালত পৰিল এজন কুখ্যাত সাইবাৰ অপৰাধী। ঠিঙাৰক্ষীৰ অভিযানত ঠিং বছৰৰ পৰা আটক হৈ কুখ্যাত সাইবাৰ অপৰাধীটো। ঠিঙাৰক্ষীৰ বৃহৎ সফল অভিযান আটক কুখ্যাত সাইবাৰ অপৰাধী। আৰক্ষীয়ে আটক কৰা সাইবাৰ অপৰাধীটো ঠিঙৰ ৰাধাহাটীৰ গুলজাৰ হুছেইন। সাইবাৰ অপৰাধত জড়িত থকাৰ সন্দেহত ঠিং বছৰত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰক্ষীয়ে আটক কৰে গুলজাৰক। বিগত সময়ছোৱাত এইজন যুৱক গুলজাৰ হুছেইনে বিভিন্ন সাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগ আছে। ঠিঙাৰক্ষীয়ে চলোৱা মাৰাথন জেলাৰ অন্তত বৰ্তমান জুৰি আৰক্ষীয়ে জিম্মাত লৈ আৰম্ভ কৰিছে মাৰাথন জেৰা। আৰক্ষীৰ জেৰাত ইতিমধ্যে বহু সন্দেহজনক তথ্য পোহৰলৈ আহিছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। সাইবাৰ অপৰাধীৰ বিৰুদ্ধে ঠিঙাৰক্ষীৰ তীব্ৰ অভিযান। ঠিঙাৰক্ষীৰ জালত পৰিল এজন কুখ্যাত সাইবাৰ অপৰাধী। ঠিঙাৰক্ষীৰ অভিযানত ঠিং বছৰৰ পৰা আটক হৈ কুখ্যাত সাইবাৰ অপৰাধীটো। ঠিঙাৰক্ষীৰ বৃহৎ সফল অভিযান আটক কুখ্যাত সাইবাৰ অপৰাধী। আৰক্ষীয়ে আটক কৰা সাইবাৰ অপৰাধীটো ঠিঙৰ ৰাধাহাটীৰ গুলজাৰ হুছেইন। সাইবাৰ অপৰাধত জড়িত থকাৰ সন্দেহত ঠিং বছৰত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰক্ষীয়ে আটক কৰে গুলজাৰক। বিগত সময়ছোৱাত এইজন যুৱক গুলজাৰ হুছেইনে বিভিন্ন সাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগ আছে। ঠিঙাৰক্ষীয়ে চলোৱা মাৰাথন জেলাৰ অন্তত বৰ্তমান জুৰি আৰক্ষীয়ে জিম্মাত লৈ আৰম্ভ কৰিছে মাৰাথন জেৰা। আৰক্ষীৰ জেৰাত ইতিমধ্যে বহু সন্দেহজনক তথ্য পোহৰলৈ আহিছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।